araji kupuso. Borthol along, sai katikia putak chirokdok amay padupon. Bukajan along, rakia hormu keneblo. Hangidong aputak chirokdok amay kepadupon. Kardom, Birta life penili birta thanbang pi, sami suhenati mumpi, non birtang tonpe arjupanikha. Diphu ahithi, araje, kopuson nang lichinima. Diphu pulote Karbi Anglong, arat ani, kache thenai, arong supilo. Ladak, Diphu pensi Karbi Anglong. Adang thebita, kapaching thuji, atiri, adimlo. Bonta, nang lichinima, Diphu Rongsopi, ahithi along, kopuson arajelo. Nangli hichi ke damahut kodaksi kosonara jeketo langcharima non langsina Lotika cinema hall adu mate hai ilong part along kedo adolong angchun along bahari ahilik thepo dotan Laso ahilik Penang arni aphrang Penta do bonta kaselam nangji atum non puta phrong lang Lapen ARBORETUM and Craft Center pen Matipung Gas godown Adak atovar lethota lapuson si cheplang laan chatkali Lakhaun ahilik Diphu ahithi along do ulang Halapu Penang anadim footpath along si kulat amar buithu pen pedestrian atum atovar damno laan chatakali Penang anadim ke footpath along amat si kulat imithe tangte 2 lanes lapen footpath kopia phansi kaselam pusi sar ang chin tokpang atum atovar chinkin arlulu hir un atum pasimu arjudun long lahai ke komatsi kelang kasolok mate kasijil nangji loputa rat charju sayar judun long daldili pen better life aphrang ke Abraham Tiso report. West Karbi Anglong district arlo Borthol Bogori Gao along sai katikia putak chiroktok amai patumi padupon. DC Krishna Barua ADC Rehman BJP Kisan Morcha WKAD Amaipu Sif Charan Boro VDC Chairman Khonsing Tokbiatum Chitongdun Borthol Pen Birda Life aphrang ke Budhobar be report. ভাষণ পাতিছোঁ আৰু তাৰ মাজতে এইখিনি আমি পৰম্পৰাগতভাৱে আমাৰ পূৰ্বপুৰুষৰ পৰা এই উৎসৱটি পাতি আহিলেও দেখা গৈছে যে বৰ্তমান যান্ত্ৰিক যুগত কিছু দেখা যায় যে আমাৰ ভিতৰতে আমাৰ ককা দেউতা হওক মা দেউতা হওক ভাই ককাৰ মাজতে ভাই বন্ধুৰ মাজতে ভাই ভণ্টিৰ মাজতে কিছুতো অলপ পাহৰণি হোৱা যেন দেখা গৈছে সেইকাৰণে আমাৰ চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰৰ ফালৰ পৰা আমাক এই কাতি বিহু উৎসৱটি গাঁৱৰ মাজলৈকে লৈ গৈ কেম্পেইন হিচাপত কৰিবলৈ আমাক এটা নিৰ্দেশ আহিছে সেই অনুযায়ী আমি ইয়াৰ যেটো অঞ্চলত পাতিছোঁ সেই অঞ্চলটো হ'ল বৰথল বগৰীঘাট ইয়াতে বিশাল ধাননি পথাৰ আছে চবফালেদি সেউজীয়া হৈ আছে আৰু সেই হিচাপে আমি নিৰ্বাচন কৰি পেলাই এই খেতি পথাৰৰ মাজতে আমি এই সেলিব্ৰেশ্যন পৰ্বটো আজি পাতিছোঁ আৰু গোটেই গাঁৱৰ ৰাইজেও বুজি পায় আৰু আমি এইখিনিয়ে ক'ব বিচাৰিছোঁ এইখিনি আকৌ মানে মেছেজটো এইটো দিব বিচাৰিছোঁ গাঁৱৰ মানুহক খেতিয়ক ৰাইজক আমি এইটোৱেই মানে অনুৰোধ জনাইছোঁ যে আমি কিয় আকাশ বন্তি জ্বলাওঁ কিয় আমি ৰবাব টেমাটো দিওঁ বা প্ৰাকৃতিকভাৱে আমি কেতিয়াবা কেঁকৰা বা তেনেকুৱা বস্তুবিলাক বাঁহৰ খোলা নিচিনা কৰি পেলাই আমি ওলমাই থৈ দিওঁ সেইবিলাকৰ কিছুমান উপকাৰিতা আছে আমাৰ এতিয়া যেটো সময়ত আমি কাতি বিহু পাতিবলৈ লৈছোঁ সেই সময়ত আমাৰ ধান খেতিটোত নদন বদনকৈ সেউজীয়া হৈ আহিছে আৰু তাৰে কিছুমান পৰ্যায় বা ষ্টেজ হিচাপত বৰ্তমান মোটামুটি গাখীৰতি ষ্টেজত আছে আৰু সেইটো সময়ত বিভিন্ন ধৰণৰ পোক পৰুৱা যদি আহি আক্ৰমণ কৰে তেনেহ'লে সেই পোক পৰুৱাৰ আক্ৰমণৰ পৰা আমাৰ ধানটো পতান হোৱাৰ চান্সটো অলপ বেছি থাকে সেইকাৰণে সেইবিলাকৰ পৰা নিৰাময় কৰিবৰ কাৰণে আমি প্ৰাকৃতিকভাৱে নেচাৰেলি আমি কিছুমান ব্যৱস্থা তাহানিৰ দিনৰ পৰাই মানে কৰি অহা হৈছিলে আৰু বৰ্তমান সেইটোকো আমি পালন কৰিব লাগে সেই বস্তুটো গাঁৱৰ মাজলৈ গৈ
ধৰি লওক আজি যান্ত্ৰিক যুগত বিভিন্ন নতুনকৈ গঢ়লৈ অহা বা নতুনকৈ উঠি অহা যুৱক যুৱতী কিছুমান হয়তো নাজানিব পাৰে নাপাহৰিব পাৰে সেইকাৰণে আমাৰ চৰকাৰে ভাল এটা পদক্ষেপ লৈছে বুলি পেলাই মই ভাবোঁ আৰু সেই উদ্দেশ্যটো আগত ৰাখি আজি আমি এই যে নেচাৰেল ফাৰ্মিঙে বা হওক প্ৰাকৃতিক খেতি বাতি হওক তেনেকুৱা আমি সেই এৱাৰনেছ কেম্পটো আজিৰ দিনত পাতিছোঁ বা চাকি বন্তি জ্বলালে অলপ কম পইচাতে আমি এইবিলাক জ্বলাই দিব পাৰোঁ পোক পৰুৱা যদি আমি তেনেকৈ বিনাশ কৰিব পৰা যায় তেনেহ'লে যথেষ্টখিনি ভাল চব ফালেদি ভাল আৰু যিটো ৰবাব টেঙা আমি দিছোঁ সেই ৰবাব টেঙাটো দুদিন পিছত গেলা বস্তুটো আমাৰ সকলো অসমৰ ৰাইজে জানে যে পোক পৰুৱা সেইটোৰ প্ৰতি বহুখিনি আসক্তি থাকে আৰু তেওঁলোকে সেইখিনিত ওচৰ চাপে বা বহে আৰু ধান খেতিটো খোৱা ভাত দি পেলাই সেইটোত বেছি গুৰুত্ব দি পেলাই তেওঁলোকে তাতে বহি খাই দিয়ে ঠিক তেনেকুৱাকৈ যিটো কৈছোঁ যদিও নেচাৰেলি বস্তু যদিও তাতে আৰু অলপ সিফালতো থাকে যেনেবা আমি কেকৰা কথা কৈছোঁ এইটো পৰম্পৰাগতভাৱে আমি কৰিও আহিছিলোঁ আৰু এতিয়াও কৰা দেখা যায় সেইবিলাকো পচি যায় দুদিনমান তাতেও বহুখিনি পোক পৰুৱা আহি পেলাই জমা হয় ঠিক তেনেকুৱাকৈ যদি আমি এইখিনি প্ৰেক্টিছখিনি যদি ৰিভাইভ কৰি থাকোঁ বা আকৌ প্ৰচলন কৰি থাকোঁ বা অলপ আগতে কোৱা নাছিল যেনেকৈ আমাৰ নতুনকৈ উঠি অহা নতুন প্ৰজন্মৰ বহুকেইটা কথা তেওঁলোকে নাজানিব পাৰে যাৰ কাৰণে এইটো সোঁৱৰণ কৰিবলৈ মনত পেলাই দিবলৈ এই ৰিভাইভেল অফ দ্য নেচাৰেল ফাৰ্মিং বা কাতি বিহু সেই উদ্দেশ্যটো সন্মুখত ৰাখি আমি আজিৰ এই কাতি বিহুৰ লগতে এই প্ৰাকৃতিক খেতি মাটিৰ উপকাৰিতাটো কি সেইটো আমি এৱাৰনেছ প্ৰগ্ৰামটো ৰখা হৈছে Tahnilemen konsum tokbe nililadak rongkang vedi chairman piniladak bangso agriculture pen bangso awareness kibi pon bangke mitpiglo bus nilima thapon athima ladak ilitum rongarar tum bangke ejah kachini ning kanam sodo jono masana po la katibahu laso awareness apu thak sipi ta maikang nipolo lasi kajithan dam nangji po bangke lalo je ilitum kachutiki labang so kolong bustame la nonoson kipi kapopo kaporohu la inki isi kaino dak angki do la so angki dan si so kolong bonlong tangluk lote hala so kolong chopo ampar ke mo la so grot lote api yang setiti aposi la so phrang nonoson la robab pusi pulo ilitum ke robab han thor la so huben ilitum hidielong la sakhi mate milur kai pon lote mo la so aro babalong bustame lahayang kietum haladak la so angnim pen mastame haladak pen sokolong pen dam si haladak si donam etpo la so lam puthak lahay lam puthak si pini bangso awareness do polo la silitum Bokojan CCI adung e Hungary number AS05D 4641 along pen 664.26 grams heroin patumi longpon Karimganj Asor Shahabuddin Afan Neb Ingnang Ponsi Police Atum Karju Pater Togbom Lopusi Chinidun Hanjang Longsopen Bisnu Lecture Report আছিলে সেই মৰ্মে আমি CRPF বোকাজান কেম্প যোনটো আছে CCA ওচৰতে তেতিয়া আমি নাকা এটা ছেটআপ কৰিছোঁ আৰু এখন গাড়ী গোলাঘাট ষ্টেচনৰ গাড়ী যোনটো ডিমাপুৰৰ পৰা আহি আছিলে গাড়ীখনৰ ফ্ৰণ্ট বাম্পাৰ আৰু ৰিয়াৰ বাম্পাৰ ৱেল্ডিং কৰি আনিছিলে 50টা চাবোন পেকেট আছে আৰু টোটেল ৱেট আছে 664 গ্ৰামছ এজন মানুহ আটক কৰা হৈছে তেওঁৰ নাম চাহাবুদ্দিন তেওঁৰ ঘৰ কৰিমগঞ্জত হয় ডিমাপুৰৰ পৰা আনিছিলে আৰু ডেষ্টিনেশ্যন গোলাঘাট বুলি এতিয়ালৈকে কৈছে বাকী ফাৰ্ডাৰ ইণ্টাৰভিউশ্যন আমি কৰাই আছোঁ বজাৰ মূল্য কিমান হ'ব ছাৰ এপ্ৰক্সিমেটলি 4-5 crore হ'ল এইটো আগৰ পৰা ইউজ কৰি আছিলে লাষ্ট আমি 2-3 বছৰ ধৰি পিনে যোনটো আমি নাকা লগাইছোঁ আৰু যোনটো ৰিকভাৰী হৈছে এইটো বহুতখিনি ৰিকভাৰী কৰিবলৈ সক্ষম হৈছে আৰু আপোনালোকে যদি চায় ইমানখিনি বোকাজান এৰিয়াত ড্ৰাগছ এডিক্ট ইমান নাই যে ইমান হিউজ কোৱান্টিটিত কনজামশ্যন কৰিব তো এইটো তেওঁলোকে কৰিডৰ হিচাপে ইউজ কৰে আৰু ইয়াৰ পৰা অসমৰ বিভিন্ন জেগাত যায় আৰু কেতিয়াবা ইয়াৰ পৰা এইটো ৰাস্তাৰে বাংলাদেশো যায় সেনেকৈ যায় স্যাৰ পূৰ্বতো এই সৰ্বকাৰীটো আটক হৈছিলে নেকি এই ক্ষেত্ৰত আমি ইণ্টাৰভিউশ্যন কৰি আছোঁ আৰু ৰেকৰ্ড আমি চেক কৰিব লাগিব প্ৰিভিয়াছ ঠিক আছে Manja Police Station along Hangkidong Aputak Chiroktok Amay Patupon
Laso long OC Roman Bordoloi SI Rensing Rongpi Rongasar SGP atum Chetongdun Daldili Pen Birta Life aphrang ke Abraham Tiso report. আজি মাজে থানাৰ ভাৰপ্ৰাপ্ত আমাৰ অফিচাৰ আৰু লগতে অহা আমাৰ কামৰাসকল মই এই শুভেচ্ছা আজি মই ছাৰক সকলোকে ধন্যবাদ জনাইছোঁ। আজি যিখন সভা আমি পাতিছোঁ আমাৰ মানগাঁও পুলিচ ষ্টেচনৰ আপোনাৰ এটা বিশেষ কাৰণত। সেই কাৰণটো হ'ল বৰ্তমান আমাৰ গোটেই ভাৰতবৰ্ষত বা অসমত আপোনাৰ সোপা ধৰা বা মানুহ অপহৰণ কৰাৰ এনেকুৱা ধৰণৰ বিভিন্ন মানে ৰিউমাৰ মানে কিছুমান মানে ৰিউমাৰ বুলি কয় এইবোৰ ওলাইছে। কিছুমান সুবিধাবাদীয়ে এই সুবিধাবিলাক লৈ মেলি এনেধৰণৰ অপপ্ৰচাৰ চলাইছে, যাৰ ফলত মানুহবোৰ মানে ভয় খায়। সৰু সৰু ল'ৰা ছোৱালী ষ্টুডেণ্ট এইবোৰ স্কুল কলেজত আহিবলৈও কিছুমানে বাদ দিছে ভয়তে, মাক বাপেকেও নপঠোৱা হৈছে। তেনেধৰণৰ কিছুমান কাহিনী আমাৰ ভাৰতৰ কিছু প্ৰদেশত হৈছে, দুই এটা ৰেয়াৰ। এতিয়াই এনেধৰণৰ কিবা পগলা মানুহ বা অচিনাকি মানুহ এজন কাৰোবাৰ এৰিয়াত সোমাই যায়, লগে লগে সেই ব্যক্তিজনক ধৰি পেলাই পুলিচ মৰেল পুলিচ কৰে, মাৰপিট কৰে। Pinya Birta Lapuan Sington Poniglo Laik Bonta Birta Life.